সকলোৱে যে কমেণ্ট দিছে, কোনো প্ৰশ্ন নহয়, দাদা প্লিজ আপুনি মদ খোৱাটো কমাওক। সকলোৱে মই আপোনাক এতিয়া মই দেখাব পাৰো, গোটেই কমেণ্ট অকল মদ খোৱাটো আগতকৈ বহুত কমালো। আপুনি সুস্থ হৈ থাকক, মদ খোৱাটো কমাওক। আৰু ইমান একাউণ্ট যে কি হয় ইমান? বিশাল ফুকনৰে থাকে ইমান একাউণ্ট, চুমি বৰাৰ থাকে, চক্ৰপাণী যে ইমান একাউণ্ট আছে এইটো মই জনা নাছিলো। বিফৰ পৰাশৰ আজি ক'ত কিমান পইচা আছে চাব লাগিব। আপুনি হ'ল সেইটো ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া একাউণ্টতে আজিকালি পইচা বেছি আহে। য়েছ, সেইটো ডলাৰত আহে, বেংক একাউণ্টত নাহে নহয়। ক'ত বেংক একাউণ্টত আহে? কালি মই কৈছো চুমি বৰা পলাই আছে, বোলো এতিয়া ওলাব নালাগে, চিকাৰখন ৰিলিজ হৈ লওক, তাৰপিছত ওলালে হ'ল। আকৌ আপুনি কাৰোবাক কৈছে আপুনি বোলে চিকাৰ কৰিব চুমি বৰাক। সেইটো অতনি উলিয়াই দিছে, সেইটো তাৰ বুদ্ধি। সেইটো মানে কিনো কম, চিকাৰৰ লগত বেলেগ এটা ৱৰ্ড চিকাৰ হৈ গৈছে। পুলিচে বিচাৰি পোৱা নাই কাৰণে মানে কৈছে যে তুমি বিচাৰিব লাগিব, এইটো চিকাৰী মই হ'ব লাগিব। চিকাৰত যেতিয়া চিকাৰী ঠিক আছে, মই বোলো যদি আৰক্ষীয়ে নোৱাৰে মই